এইকেইদিন মই ব্লগ দিবই পৰা নাই সেইদিনাই বনাইছিলোঁ তাৰে মানে অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু আজি ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ। এতিয়া পূৰা বাজিলে 7:30 ৰাতি, কাৰণ দিনত মই ভিডিঅ' বনাবলৈ মানে সময়ে নোপোৱা হৈছোঁ। এইকেইদিন ইফালে ইফালে ঘূৰি ফুৰিব লগা হৈছে, যিহেতু হাজবেণ্ড নাই। এতিয়া মই নিজে কষ্ট কৰিবলগীয়া হৈছে। সেয়াই নতুনকৈ কিবা এটা কৰিছোঁ, তেনেকৈ ঘূৰি ফুৰিব লগা হৈছে। আৰু নিজে নকৰিলেনো কোনে কৰিব? ছোৱালীজনীৰ কাৰণেতো মোৰ কাৰণে কৰিবই লাগিব কিবা এটা। সেয়েহে মই কিবা এটা কৰি আছোঁ, সেইকাৰণে মই ভিডিঅ' বনাবও পৰা নাই। ভাবিলোঁ আজি অকণমান ভিডিঅ' বনাই দিওঁ। সেয়াই বহুত ইফালে ইফালে ঘূৰি ফুৰিব লগা হৈছে, কাৰণ হাজবেণ্ড নাথাকিলে মই কিবা এটা কৰি চলিবই লাগিব। সেইকাৰণে আৰু কি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম। বেছি মিছ কৰিছোঁ, কাৰণ এইকেইদিন ব্লগে দিব পৰা নাই, বেয়াও লাগিছে। ব্লগ বনাবলৈ সময়ো নোহোৱা হৈছে, কাৰণ ইফালে ইফালে যাব লগা হৈছে যে। সেইকাৰণে দেখাই থাকিবলৈ চেষ্টা কৰিম, আপোনালোকে মোক আশীৰ্বাদ কৰিব। সেয়াই হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ আপোনালোকৰ নিশ্চয় ভালেই। আমাৰো ভালেই। এইফালে আমাৰ বেটি কোচতে সোমাই আছে। এতিয়া পূৰা ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া মৰ্ণিং ৱাক কৰিব গৈছিলোঁ আমি। আহি বহি আছোঁ অকণমান, যিহেতু কালিৰ পৰা বৰষুণ দি আছে। এতিয়া অকণমান বৰষুণ পেলাইছিলে, সেইকাৰণে ইয়াতে বহি আছোঁ। আৰু আমাৰ এইফালে বেটি আছোঁ। কি হৈছেনো তোমাৰ? কি হৈছে? হাই কৰি দিয়া, হাই কৰি দিয়া। নকৰা, এইফালে মোৰ ফালে চোৱাচোন তুমি। সেইটো কি লাগিলে তোমাৰ? এপিনে চোৱা, মই এপিনে কি কৰিনো চোৱা। চুমি এটা দি দেখুৱাই দিয়া তুমি। তুমি মোৰ মইনা হয় নাই? এইফালে বেটিয়ে কিবা এটা কয় বোলে আমাক। কৈ দিয়া আকৌ কি ক'বা। ঠিক আছে, পাছত লগ পাই আছোঁ। এতিয়া মানে অকণমান বেছি সময় দিব লাগে বোলে। পাছত লগ পাই আছোঁ। 4 ভিডিঅ'টো শেষলৈকে। বাই বাই কৈছে দেই, পাছত লগ পাই আছোঁ। আৰু এতিয়া মানে আমি ভাতটো খাবৰ কাৰণে ল'লোঁ। এয়া দেখিছেনে, লাই শাক আৰু এইফালে মাছ, নেমু, আচাৰ, এনেকৈ মানে ৰাতিপুৱা সাজটো খাবলৈ বুলি ল'লোঁ। আৰু মই আপোনালোকক কৈছিলোঁ যে কিবা এটা মানে কৰিব লৈছোঁ। এয়া দেখিছেনে, এতিয়া মই নিব আহিছোঁ কাপোৰ গোলাঘাটৰ পৰা। আৰু কিবা এটা কৰিবৰ কাৰণে ওলাই আহিছোঁ। আপোনালোকে মোক আশীৰ্বাদ কৰিব। আৰু আজিৰ ব্লগটো ইমানেই আছিলে। অন্য এটা নতুন ব্লগত পুনৰ লগ পাম। আজিলৈ তেন্তে বাই বাই, ভালে থাকক। মোৰ পৰা আশীৰ্বাদ কৰিছোঁ যাতে আপোনালোকৰ দিনবোৰ সুখৰ হওক।